কি খবৰ আপোনালোকৰ ভালে আছে আৰু ভালে থাকিব। আজি এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ আগলৈ এটা ভিডিঅ' দিছিলোঁ আগতে যে ভিডিঅ'টো হৈছে যে বিলাহী খেতি কেনেকৈ কৰিব লাগে। চ' আজি ৰাতিৰ ভিডিঅ'টো মানে কি আজি বিলাহী খেতিত আহিলোঁ আৰু বহুত দিন হৈছে বিলাহী উঠাই আছোঁ আৰু বিক্ৰী কৰি আছোঁ। এয়া চাব পাৰে বিলাহী উঠাই পেলাই তাতে থৈ দিলোঁ। এই খেতি এতিয়া লাহে লাহে মৰিব ধৰি আছে চব খেতিতে মানে আৰু একদম কম দাম হৈ পৰিছে বিলাহী একদম মানে গৃহস্থৰ আজিকালি এনেকুৱা লোকচান মানে বহুতো লোকচান আজিকালি খেতিয়কে মানে বহুত খেতি গৈছে এতিয়া মাৰ্কেট বহুত দাম কমি গৈছে সেইকাৰণে বিলাহী খেতি আজিলৈকে মানে ইমান পইচা উঠা নাই মানে 20-30 হাজাৰ মান বিক্ৰী কৰিছোঁ লাখ টকাৰ ওপৰত খৰচা হৈছে কিন্তু এতিয়া মাত্ৰ 20-25 হাজাৰ টকা উঠাইছোঁ কিন্তু বেপাৰী নাহে কিন্তু বজাৰত একদম দাম 3 টকা 4 টকা 5 টকা এনেকুৱাই হৈ আছে নি পেলাই এনেকুৱা সস্তা দামত বিক্ৰী কৰিব লাগে মালখিনি গোটেইখিনি খেতিতে নষ্ট হৈ আছে গাইছ কি ক'ম খেতিয়কৰ দুখ কোনেও বুজি নাপায় খেতিয়কৰ ওপৰত চৰকাৰে এটা ব্যৱস্থা কৰিব লাগে খেতিয়কসকল যে সহজে বস্তুবিলাক লোকচান কৰিব নাপায় চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে আৰু সেই কাৰণে আপোনালোকৰ ভিডিঅ'টো দাঙি ধৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব যে চৰকাৰে ভিডিঅ'টো চাব পাৰে আৰু আপোনালোকে মোৰ পিছফালে চাই আছে চব গছ মৰি গৈ আছে মই যে আপোনালোকক দেখাম এতিয়া বেক কেমেৰা দি আপোনালোকক দেখাম আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব এনেকুৱা পাৰ্চনেল ব্লগ চাবৰ কাৰণে ব্লগ ভিডিঅ' চাবৰ কাৰণে আপোনালোকে পেজখন ফ'ল' কৰি ৰাখিব আৰু যিকোনো মুহূৰ্তত আপোনালোকে মোৰ চেনেলত ভিডিঅ'বিলাক পাই থাকিব আৰু ফ'ল' শ্বেয়াৰ নকৰিব বিলাহী উঠাই পেলাই মানে তিৰপালেৰে ঢাকি ৰাখিছোঁ আৰু এয়া হৈছে বিলাহী খেতি এয়া চাব পাৰে মানে দাম কমি গৈছে যে চব পকি গৈছে এয়া চাব পাৰে চব ৰঙা 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 চব পিনে ৰঙা পুৰা চাইছে এয়া মানে আমাৰ কম দাম হৈছে কাৰণে চব পকি গৈছে গছত এয়া চাব পাৰে আৰু মাটিততো কিমান পৰি আছে এতিয়া চাবই নোৱাৰে এয়া চাব পাৰে লাইন লাইন পৰি চাব পাৰিছে এয়া চাব পাৰে আপোনালোকে পুৰা লাইনকৈ পৰি আছে বিলাহী চব মানে দামটো কমিছে এয়া চব গছতে মানে পুৰা পকা চাইছে কেঁচা কেইটামান আছে কেঁচা নাই চাব পাৰিছে চব পকা যি পালে মানে অলপ জুম কৰি দেখা চাব পাৰিছে চব খেতিৰ মানে পকা বুজিছে আজিকালি মানে মানুহে খেতিয়ক বেছি হৈছে বা খেতিয়ক দামটো কমি যায় এইকাৰণে বজাৰৰ হাক কমি গৈছে এইকাৰণে খেতিয়কসকলৰ বহুতো কষ্ট বুজিছে ইমান টকা খৰচা কৰি পেলাই 1 লাখৰ ওপৰত টকা গৈছে 20-30 হাজাৰ টকাহে বিক্ৰী কৰিলোঁ কিন্তু গোটেই গছখিনি মৰি গৈছে হিমৰ কাৰণে আৰু কিমান বেমাৰৰ কাৰণে দাৱাই মাৰিলোঁ কিন্তু কাম নহ'ল বুজিছে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ এই ভিডিঅ'টো চাই পেলাই যে কিবা এটা ইনকাম কৰিব পাৰোঁ বুলি আশা কৰোঁ আপোনালোকে তেনেকুৱা ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাইক কৰিব আজিৰ ভিডিঅ' ভাবিছোঁ আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা লাগিছে তো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব এনেকুৱা বহুতো নষ্ট হয় মানুহৰ বিলাহী খেতি